প্ৰথমতে মই সকলো বিটিসি বাকী ৰাইজ তথা আমাৰ সকলো জাতি জনগোষ্ঠীৰ যিখিনি ভোটাৰ ৰাইজ আছে সকলোকে মই আজিৰ দিনত এই শুভ দিনত মই সকলোকে মই শুভেচ্ছা জনাইছো। কেলে মানে আজিৰ দিনটো হ'ল বিটিসিৰ ভৱিষ্যত। তো আমি ভাবিছো যে সকলো ৰাইজে বিটিসিৰ ভৱিষ্যতটো চাই পেলাই নিশ্চয় সকলে ভাল চিন্তা কৰি পেলাই ভোট দিব। আৰু আজি যেটো ভোট গ্ৰহণ হৈ আছে এতিয়া মই ভাবো যে খুব শান্তিপূৰ্ণভাৱে সকলো ভোটাৰ ৰাইজে দিব পাৰিব। তো সেই কাৰণে মই আজি সকলো ৰাইজক মই অনুভৱ কৰিছো যে নিজৰ চিন্তা মতে যাতে ভোটদান কৰিব পাৰে। তো বিপিএফ দল হিসাবে আমি নিশ্চিত যে এইবার সকলো জাতি জনগোষ্ঠীর বা সকলো শ্রেণীর রাজ্যের সহযোগত নিশ্চয় বিপিএফে এইবার এবসলিউট মেজরিটি পাই পেলাই সরকার বনাবলৈ সক্ষম হব, এইটো মই আশা কৰিছো। কথা হয়তো মই এতিয়া গোসাইগাঁৱত যাম, ইয়াৰ পিছত চিৰাঙত যাব, ইয়াৰ পিছত মই বাক্সালৈকে যাম, তামুলপুৰলৈকে যাম। মুঠতে মই যিখিনি দেখি আছো এতিয়ালৈকে শান্তিপূৰ্ণভাৱে ভোটদানটো হৈ আছে আৰু অন্তিমলৈকে হ'ব বুলি মই কামনা কৰিছো। কথা না আমি একজাক্টলি এতিয়া মই নকম, মুঠতে আমি ভাবাতকৈ বেছি পাব আমি। কথা স্পষ্ট চৰকাৰটো আমি বিশেষভাৱে গঠন কৰিম আৰু যিখিনি ৰাইজৰ অপিনিয়ন সকলো শ্ৰেণীৰ ৰাইজৰ যিটো অপিনিয়ন সেইটো বিপিএফে উইনাৰ হ'ব। বিপিএফে অকলে চৰকাৰ গঠন বিপিএফে সকলো চৰকাৰ বনাব মানে এইটো ৰিজাল্টটো আহক, ইয়াত আমি ডিচিশ্যন লম। ঠিক আছে, হ'ব।